খুব ধুনীয়া লাগে মোৰ মানে ধুনীয়া লাগিল মোৰ ইয়ালৈকে আহি আৰু জীৱনত প্ৰথম দেখিছোঁ কথা কোৱা শালিকা চৰাই বাহ বনাইছে ন পাৰ চৰাই থ'ব ইয়াতে কথা কোৱা শালিকা মাইনা মাইনা গুড মৰ্ণিং এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি ৰাতিপুৱাই মামা আৰু মই আহিছিলোঁ মানে এফালে আহিছিলোঁ গাখীৰ নিবলৈ মানে কাইলৈ মোৰ ককাৰ বছৰেকীয়া শ্ৰাদ্ধ গতিকে আহিছিলোঁ গাখীৰ নিবলৈ আৰু আহি পেলাই দেখিলোঁ যে খুব ধুনীয়া এটা মানে পৰিৱেশ হয় গাঁৱলীয়া পৰিৱেশ হয় যোনটো মোৰ খুবেই ভাল লাগে
ইয়াতে সম্পূৰ্ণ বনাই নলওঁ চাহ এইকেইটা মিঠৈ লাডু ন মিঠৈ লাডু আৰু পাপৰ আৰু এইফালে লগাইছে ধুনীয়া ধুনীয়া ফুল মানে এইবোৰ প্লাষ্টিকৰ টেমাত লগাইছে আৰু ইয়াত ধুনীয়া ফুল ফুলিছে এইটো বটল কাটি পেলাই তাত দিছে আৰু এডাল হৈছে লতা গোলাপ মানে এইটো লতা হৈ পেলাই বগাই যায় ঘৰৰ টিঙৰ ওপৰতো উঠিছেগৈ আৰু এইকেইটা হৈছে ইমান ধুনীয়া কালাৰফুল হাঁহ দুটা আৰু এই যে চাইকেলখন দেখিছে এইখন মানে বহুত পুৰণা চাইকেল মানে মই যাৰ ঘৰলৈ আহিছোঁ মোৰ মহা দেউতাকৰ চাইকেল এইটো দুলি ইয়াত ধান নথয় ইয়াত থৈ দিয়ে মানে গৰুক খুৱাবলৈ মানে চাউলৰ গুড়া থৈ দিয়ে ইয়াতে একদম বঢ়িয়া মানে একদম আচলতে মই গাঁও বিৰাটেই ভাল পাওঁ গতিকে মই এনেকুৱা ঠাইলৈ আহিলে খুব এক্সাইটেড হৈ যাওঁ মানে ভিডিঅ' বনাবলৈ মোৰ দৰে কোনে কোনে গাঁও ভাল পায় কমেণ্ট কৰি জনাব আৰু এইটো হৈছে হাতেৰে ঘূৰোৱা যঁতৰ আৰু চেৰেকী গাঁৱৰ শিপিনী ঘৰৰ চেৰেকী থাকিবই এইটো এটা চেৰেকী ইফালে এইটো এটা চেৰেকী দুটা চেৰেকী আৰু এটা বস্তু দেখাইছোঁ হা এই গোহালি ঘৰটো তলত গৰু থাকে আৰু ওপৰত খেৰ থয় মানে এইটো বাঁহেদি বনোৱা দুইডালা মানে ঘৰ আৰু গৰু থাকে ইয়াতে আৰু ওপৰত থাকে খেৰ আৰু এয়া দৈ ভৰাইছে দৈ গাখীৰ হৈ আছে ন ইয়াতে কলতে দৈ হ'লে এয়া দৈ গাখীৰটো ভালে হৈছে হয় বহুত দিন হৈছে আকৌ আৰু পিছফালে তামোলৰ বাগান আৰু এইখিনি গাখীৰ নিবলৈকে আহিছিলোঁ ইয়াত আছে দৈ গাখীৰ আৰু ইয়াতো আছে দৈ আৰু ইয়াত আছে এৱা গাখীৰ ভালকৈ তাতকৈ বান্ধিব ভালে ঠাণ্ডা দিনত যিমান থাকে গৰম দিনত অলপ দিগদাৰ আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব সকলো ভালেই থাকিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই